দে দুই ঘণ্টা একদম খতৰা জেগাত লৈছে বাঁহ মাস্ক লগাই মানে ওলাই তো আজি মানে তেনে একো কণ্টেণ্ট নাই তো ভিডিঅ' আৰম্ভ নকৰাৰ আগতে সকলোকে মানে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু এইখিনি আৰু তো আজি তেনে কণ্টেণ্ট নাই একো মেজি চেজি জ্বলাই একদম মানে এতিয়া টাইম বহুত হৈ গ'ল এতিয়া মানে অলপমান ফটো চটো মংগে বুলি আহিছোঁ সেইফালে সৰু সৰু ল'ৰা ছোৱালীবোৰ খেল খেলাই আছে সেইফালে চাব যাম খেল খেলা শেষ হ'লে কি হ'ল নাজানো তো চাবলৈ যাম চাব পালে অলপমান সেইখিনি দেখাম তাৰপৰা সেইফালে এজেগাত হাতী মৰিলে মানে আমাৰ গাঁৱৰ ওচৰত অলপমান দূৰত তো হাতী চাব যাম তাৰপৰা এদাই তো এতিয়া আমি মানে মাস্ক চাস্ক লগাই মানে ওলাই ল'লোঁ এইফালে ইয়াক মানে টুপি লাগে মানে আমাৰ হিৰো এই ফটো মং কৰি থাকে যে একদম হিৰো আৰু এইটো দেখিছে নাই তাৰপৰা এতিয়া হাতীটো ফাৰ্ষ্ট টাইম তাৰপৰা খেল চাম তাৰপৰা মানে লোকেশ্যন ধুনীয়া বিচাৰি ফটো মাৰিম মানে তো এতিয়া সেইফালে ওলাই যাম এতিয়া মানে আমি হাতী চাবলৈ গৈ আছোঁ একদম লাষ্টত আছে মানে আমাৰ একদম গাঁৱত আমাৰ গাঁৱৰ ৰাস্তা আৰু দেই গাঁৱৰ ৰাস্তাটো চাই লওক পাইছিলগৈ আৰু দেই এইফালে মানে ৰিজাৰ্ভ পায় ৰিজাৰ্ভ এইফালে গ'লে ভাবি এইটো টাৰ্ণিঙত পথাৰ মেইন পইণ্টটো পাইছিঙিহে আৰু দেই এইফালে আছে আৰু ফাইনেলি আৰু পাই গ'লোঁ সেইডোখৰত আছে একদম মানে হাতী চাব আহিছোঁ আৰু এতিয়া এইফালে গাঁত খান্দি থৈছে দিবৰ কাৰণে মৰমত মাতিছোঁ তোমাকে জানি তোলে ইয়া বাটন ঐ কতেনো গৈ আছিলা এইফালে মানে এটি ৰখি আছে দুটা ৰখি আছে এইফালে বিকাশ দুইটা ৰখি আছে ফটো মাৰিবৰ কাৰণে এইকেইটা আহি আছে আৰু স্কুটি আহিব আমি বাইকত গৈ আছোঁ খেল হৈ আছে আৰু দলং মাৰি দেখোন খেল খেলিলে নে আছে চাব লাগিব পুৰা খেল হৈ আছে মানে সেইফালে দেখিছে সেইডোখৰ অলপমান সেইডোখৰ পৰা আহোঁগৈ এইফালে পুৰা খেল হৈ আছে খেল এইফালে আমাৰ কুহু ই জিকিলে এইফালে কি খেল হৈছে আৰু হাঁহ ধৰিব লাগে হাঁহ সেইফালে হাঁহ যদি এইফালে আৰু খেল চলি থাকিব আমি যামগৈ আৰু ফটো মাৰি পেলাই নহ'লে লোকেশ্যন অলপমান বেয়া হৈ যাব তো এইফালে সিহঁতি খেলি থাকক হে মানে এইডোখৰত যাবি নে বৰগান তাত কহুৱাবন আছে কহুৱাবন অঁ গৈ আছোঁ আৰু এইফালে দিয়ে এনেকৈ যাব লাগিব তো এইফালে আমি মাৰ্কেটা কলেজ চলেজ যাওঁ আৰু মাৰ্কেটা বজাৰ যায় তো আমি এতিয়া এইফালে নাযাওঁ এইফালে যাম এইফালে নাযাওঁ
গৈছো আৰু আমি এইফালে সোমাই যাম মই এতিয়া নদী কিনাৰত যাম আৰু এইকেইটা পোৱাহি নাই মানে তো ইয়াতে ওচৰতে মানে লগৰ এটা ঘৰ আছে বিকি ঘৰ তো বিকি ঘৰটো এতিয়া এইডোখৰ পৰা দেখাইছোঁ অলপমান এইডোখৰ পৰা দেখি নাপায় এইটো ছেকেণ্ড ঘৰটো ফাৰ্ষ্টটো নহয় আৰু পোৱাহি নাই মানে একদম খাতৰা জেগাত লৈছে বাঁহ চাহ দেখে না বাহনি কেনেকুৱা একদম খাতৰা ইয়াক নাই কেনেকুৱা জেগাডোখৰত নামিছোঁ এইফালৰ পৰা আহিছিলোঁ তো পাই গৈছোঁহি আৰু প্লেচ তো গাইছ এইফালে দেখিছে মানে একদম দামী প্লেচ আৰু মৰা হ'ব আৰু দেখিছে একদম মানে চালিয়া ফটো গাইছ একদম দেখিছে নদী কিনাৰত আহি গৈছোঁ এইফালে এনেকুৱা ভিউ আৰু তো ই লুকাই ফুৰিছে তো ইয়াতে কোনডোখৰত মাৰিম এটা কহুৱা বন বিচাৰি ফুৰিছোঁ দেই কোনখন বিচাৰিছোঁ হাবিৰ মাজত ফটো শ্বুট কৰিম ন তাৰমানে কহুৱা বন বিচাৰিছোঁ এতিয়া কহুৱা বন পোৱা নাই তেতিয়া বালিতে শুই মাৰিব লাগিব এতিয়া বালি দেখিছে ইয়াতে আৰু যি ফটো শ্বুট হয় হ'ব আৰু A few moments later. গোটেই বুকুবা ধোঁৱা ওলাইছে গৰম পপ খাইলে তো গোটেই বুকুবা ধোঁৱা ওলাইছে তো এতিয়া পপ মানে বেকাইবা মানে পপ আনিলে গৰম বুকুবা ধোঁৱা ওলাইছে তাৰমানে গাইছ কি হ'ল বিকি ঘৰত সোমাই যাব কৈছিলে তো এতিয়া নোসোমোৱা মানে দেৰি হৈ গৈছে বিহু চিহু মানে একদম খাই যায় কৈছে তাৰপৰা এতিয়া নোসোমোৱা ক'লোঁ বেলেগ দিনা আহিম তো এডোখৰত বেলেগ দিনা আহিম এতিয়া ই মানে এটা খেলিব যায় ভলীবল খেলিব যাব তো এতিয়া এডোখৰত নোসোমাম ডাইৰেক্ট মানে ঘৰৰ ফালে যাম আৰু বেলেগ The next day. হেল্ল' সেয়া দুদিনৰ পিছত নহয় এদিনৰ পিছত সেইদিনাখন সেই ফটো মাৰিব গৈছিলোঁ যে এণ্ডিংটো নকৰিলোঁ মানে এণ্ডিংটো আজি দিম বুলি ভাবিছোঁ মানে আজি হেৰি আছে মানে দাদাকৰ জন্মদিন সেই জন্মদিন ঘৰতে আৰু কিবা এটা সৰুসুৰাকৈ আয়োজন কৰিছে আৰু লগৰকেইটাক মাতিছে তো পাৰ্টিটো ইয়াতে কৰোঁ বুলি কৈছে এইফালে কেক চেক মানে আনি একদম ৰেডি তাৰপৰা তেনেকৈ আৰু ইমান নাই তাই লগৰকেইটা মাতিছে আৰু মনো কি আৰু হয়নে খাব পালেই হ'ল নেকি হয়নে চাই লওঁ কি হয় ন হয়নে মই অকলে গ'লে ইয়াতে টেবুলত বহি আছোঁ কিতাপ চিতাপ পঢ়া নাই একদম জান নাই মই এবাৰ ফেইলেই আৰু সেয়া ঐ ভাত খালে গান এটা গাচোন খাতৰা অৱস্থা এটা সৰু আনিছে এতিয়া সৰুক মাতিম দেই সৰুৱে মানে কি হয় এইটোতো ক'ব আৰু এতিয়া ঐ দেখাচোন কি কৰে তোৰ এইটো ভালকে দেখা আকৌ এইটো কি কয় এইটো ক'ত যাবি এতিয়া বিকাশৰ বাৰ্থডে খাবলৈ কি আছে বাৰ্থডে খাবলৈ তো এতিয়া মানে আমি ঘৰলৈ যাম আৰু এটা নিব আহিছিলোঁ এই দুটাক লৈ যাম আৰু এইটো খাতৰা বস্তু এইটো অৰ্ডাৰ দিছে দেখালোঁগৈ আপোনালোকক তো এইটো থৈ দিবি যায় এতিয়া যাম কেইটকা ল'লে হৌ এইটো 534 টকা 534 টকা লৈছে তো গাইছ সেইদিনাখন যে আমি ডাঙৰীয়া চাব গৈছিলোঁ ডাঙৰীটা মানে মৰিলে তাৰ ভিতৰত মানে পেটৰ ভিতৰত মানে পোৱালি আছিলে তো পোৱালিটো মানে মৰিলে চাগে মই সেইদিনাখন চাব নগ'লোঁ মানে তাৰ পিছুৱে গৈছিলে আৰু সৰু সেইদিনাখন কি হৈছিলে মানে সেইদিনাখন মানে পেটটো একদম কাটিলে তাৰপৰা ইমান ডাঙৰ পেটটো ওলাই আহিলে তাৰপৰা পেটুবিলাক উলিয়াই দিলে পেটটো খালী হৈ গ'ল হেৰি পোৱালি এটা ওলালে পোৱালিটো মৰি গ'ল স্পেচিয়েলকৈ আমাৰ কণ আহিছে কণ নহ'লে মানে বাৰ্থডে নাপাতো কৈছে মানে কণ কিবা এটা কৈ দেচোন অকণ কিবা এটা কৈ দে হা এইফালে আমাৰ বাৰ্থডেটো ইয়াৰে গোটেই লাগিছে ন বাৰ্থডেটো তোৰে আৰু ন এইফালে পুৰা মানে একদম এইফালে ছাৰ আপুনি ক'ত গৈছিলে এইফালে আমাৰ চিকুদা এইফালে কেক কাটি পেলাই পুৰা ৰেডি আৰু ঐ তই কাটিবি কেক গোলাপ ফুল এটা বাৰ্থডে তোৰে আছে ন অ' কত সেইখিনি চেলেকি খাচোন এয়া আমাৰ হিৰো আমাৰ হলুগুটি এয়া আমাৰ মিনময় দাদা তো দেখিছে পুৰা খাইছে আৰু এইকেইটা ইয়াৰ বেছিকে লাগিলে ইয়া আৰু 5 minutes later. তো আমাৰ কণো কেনেকুৱা হৈছে ভাল হৈছে মজা হৈছে কেনেকুৱা হৈছে
বঢ়িয়া মই যে তোতকৈ বেছি ভাল হৈছে